পশ্চিম কাৰ্বি আংলঙত PMGY গৃহ উন্মোচনৰ পিছতো পূৰ্ণ নহ'ল আজিও ৰংখাং উন্নয়ন খণ্ডৰ বিভাগীয় কৰ্মচাৰীৰ ঠিকাদাৰৰ মিলি ভকত ৰাখিৰ ধন আত্মসাতৰ অভিযোগ। টিফুত এজন সাধাৰণ ৰিক্সা চালকৰ সাহস আৰু নৈতিকতাৰ নিদৰ্শন। ড্ৰাগছ সেৱন কাৰ্যৰ পৰা বাধা প্ৰদান যুৱকক, বিনিময়ত ড্ৰাগছ খোৱা যুৱকৰ পৰা শাৰীৰিক অপদস্থ। কাৰ্বি আংলং জিলা সমাজ কল্যাণ উদ্যোগত 2020 বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপনৰ প্ৰস্তুতি কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে শুভাৰম্ভ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। পশ্চিম কাৰ্বি আংলঙত PMGYৰ অধীনৰ গৃহ আনুষ্ঠানিক উন্মোচন আজি কেইবামাহৰ পিছতো সম্পূৰ্ণ হৈ নুঠিল বাসগৃহৰ। জিলাখনত এনে ঘটনা ক'ত ঘটিছে জানিবলৈ চাওঁক আমাৰ এই প্ৰতিবেদন। পশ্চিম কাৰ্বি আংলঙৰ 7 নং কপিলী পৰিষদ সমষ্টিৰ অন্তৰ্গত ঠেংলং নামৰ এখন গাঁৱত ঘটিছে এনে ঘটনা। 2016-17 বিত্তীয় বৰ্ষৰ পুঁজিৰ অধীনত ৰংখাং ব্লক উন্নয়নৰ অধীনত অম্ফু টিচপি আৰু কাজক ইংলেংপি নামৰ হিতাধিকাৰীৰ নামত আবণ্টন দিয়া হৈছিল PMGY অধীনৰ দুটা বাসগৃহ। এয়া চাওক, কোনোমতে ঘৰটো থিয় কৰাই ইটা গাঁঠি সম্পূৰ্ণ হৈছিলহে। কৰ্মৰ কৃতিত্ব দেখুৱাবলৈ MSc পৱন কুমাৰ ৰায়ে VDC অধ্যক্ষ হনসিং টেঙৰ উপস্থিতিত উন্মোচন কৰিলে। কিন্তু উন্মোচনৰ শীঘ্ৰতাত থাকি গ'ল বেৰাৰ ওপৰত চিমেণ্টৰ লেপ দিয়া আৰু মজিয়াত পকী কৰি দিয়া কাৰ্য। জানিব পৰা মতে বাসগৃহ নিৰ্মাণৰ বাকী ধনশিৰি খণ্ড উন্নয়নৰ কনিষ্ঠ অভিযন্তাকে ধৰি বিভাগীয় কৰ্মচাৰী আৰু ঠিকাদাৰৰ মিলি ভকত কৰি পেলালে আত্মসাত। এই সন্দৰ্ভত MSc পৱন কুমাৰ ৰায় কি পদক্ষেপ গ্ৰহণ কৰে সেয়া আগন্তুক সময়ত পৰিলক্ষিত হ'ব। Nang ko pilo ini? Omput timung pi. Tisopi di. Labang so ahem ni kan bag dolo petang te. Kan thom bag dulu berak dor di. Kan thom di. Lapen labang so kontrak kamian ko mala so kontrak. Berhenti so di. Labang so ahem kangpu ohut ko malo bang VDC chairman pen Puan Kumar bang ikma. Kangpu mandi bang so na lang chona. Kalang. Kangpu bang pila. Kalang ma. Mala punai lang so mala si. Ada chairman bang kang mati. So heme cepat tang tu niu mo. Noni poi bang bani patang nang pu si ada chairman bang. Kalang ma. Kali hal dak wall ang getoke inaugurated by VDC chairman lapen MSc Puan Kumar pumati. Kalang ma. Kosom si ahem tang tipin le la pang pulong pop bang lo la so la VDC chairman petang nang ipu alam ni kang ma. Tang ni pu bang. Kalang di. La la bang so hem kalang ma. La bang so hem so get batai kan lo puisa olai tang ke. Batai thom di. Naliman kopi lo ni. Kaci bipi di. La bang so ahem so ingkan kan bag dolo petang te ke. Kan pli bag do ipo bo. Ingkan pli lo di. Lapen batai kan lo puisa olai tang ke. Tai thom ni lo. Batai thom di. Batai thom si dak hem kalar bang vid di. Lapen la bang so contractor men kumalo. Sondro tiso di. Kalang. Oh Beren tiso di. Abang so hem so nang petang pivek ningi mani. Petang pivek nang po si chuni ri iglo ni dito me ho. ডিফুত সাহস আৰু নৈতিকতাৰ তথা এজন সুনাগৰিকৰ দায়িত্ববোধৰ নিদৰ্শন দাঙি ধৰিলে এজন ৰিক্সা চালকে। কিন্তু ৰিক্সা চালকজনৰ এই সততাৰ বাবে শাৰীৰিক অপদস্থ হ'বলগীয়া হ'ল ৰিক্সা চালকজনৰ। হয়, যি সময়ত ড্ৰাগছ মাফিয়া, ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰীসকলক লৈ স্বপ্ন নগৰী বোম্বাই কম্পমান হৈছে। এনে সময়ত দেশৰ ভূচিত্ৰাৱলীৰ কোনো একোণত লুকাই থকা অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফুত কেইজনমান যুৱকক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত হাতে দৃষ্টিগোচৰ হোৱাত
বাধা দিবলৈ প্ৰয়াস কৰোঁতে বেয়াকৈ শাৰীৰিক অপদস্থ হ'বলগীয়া হয় সৎ ৰিক্সা চালকজনৰ। এই ঘটনা সংঘটিত হয় 9 ছেপ্টেম্বৰৰ টেফৰ ৰং ৰিছ নামৰ স্থানত। আনহাতে এই ঘটনা সংঘটিত হৈ থকা সময়ত গাঁৱৰ একাংশ মানুহ উক্ত স্থানত উপস্থিত হৈ ৰিক্সা চালকক উদ্ধাৰ কৰে আৰু লোককেইজনে ড্ৰাগছ সেৱন কৰা যুৱককেইজনক কৰায়ত্ব কৰিবলৈ লওঁতে পলাই সাৰিবলৈ সক্ষম হয়। আনহাতে 11টা ড্ৰাগছ গুটিসহ এজন যুৱকক অঞ্চলটোৰ ৰাইজে ধৰিবলৈ সক্ষম হয়। যুৱকজনক গাঁৱৰ ৰাইজে কেছৰ হাতত গতাই দিয়া বুলি গাঁওখনৰ গাঁওবুঢ়াই সাংবাদিকক জানিব দিয়ে। আছে আৰু মই পৰা নাই সিহঁতৰ চাৰিজন আৰু বহুত মানুহ আছে, 6-7জন মান আছে সিহঁতৰ আৰু চব পলাই গৈ মোক মাৰিখিনি গাঁৱৰ মানুহ 2জন এফালে পৰা আহিছে আৰু মানুহক ধৰিছে নেকি? একজন ধৰিছে, একজন যেনে তেনে ধৰিব পাইছে মোক মাৰিখিনি। বজাৰলৈ যাবলৈ ওলাইছিলে, ঠিক তেনেকুৱা সময়তে এই যিকেইটা ড্ৰাগ বিক্ৰী কৰিবলৈ অহা ল'ৰাকেইজন আগতে সি দেখি পালে যে ড্ৰাগ বিক্ৰী কৰা, সি গম পায় এই ল'ৰাকেইটা ড্ৰাগ বিক্ৰী কৰি আছে বুলি। তেতিয়া সেই ল'ৰাজনে বিক্ৰমলে ল'ৰাজনে ধৰম খেলিঙে সেই ল'ৰাকেইটাক বাধা দিবলৈ দিছিলে ড্ৰাগ বিক্ৰী কৰিবলৈ, যে আমাৰ গাঁৱত তেনেকুৱা বেয়া বস্তু নানিব আৰু আমাৰ গাঁৱত তেনেকুৱা ৰাগিয়াৰ বস্তু নানিব, নহ'লেতো আমিও বেয়া পাম আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালী মানে এতিয়া উঠি অহা ল'ৰাবিলাকে বেয়া হ'ব বুলি সি বাধা দিবলৈ যাওঁতে তেতিয়া সি ল'ৰাবিলাক পলালে। পলাৰ পাছত সি অলপ আঁতৰত আৰু সেই ল'ৰাবিলাক ধৰিবৰ কাৰণে খেদিছিলে। এই খেদিবলৈ যাওঁতে তেতিয়া আৰু এই ভৰত তেৰণ বোলে ল'ৰাজনে সি অলপ শকত আপত আছিলে, সেইৰ লগতে সেইটোৰ লগত যোগাযোগ আছিলে ড্ৰাগ বিক্ৰী কৰাৰ লগত। সেই ল'ৰাজনে ধৰম খেলিলত সি আৰু মাৰধৰ কৰিলে, এই কাণ চান ফাটাই দিলে, উঠ চুট ফটাই দিলে, চোলা তোলা ফলাই দিলে। তেতিয়া আৰু যেনে তেনে মানুহ কেইজনমান গোট খাই এই ল'ৰাজনক ধৰম বোলে কিবা ভৰতৰণ বোলে ল'ৰাজনক ধৰি ৰাখিছে। এই ধৰাৰ পাছত তেতিয়া আমি কি কৰিম, আমি আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পাছত তেতিয়া আমিতো নহয় থানাত দিব লাগিব, নহ'লে মিডিয়াত মাতিব লাগিব, নহয় মানে যিকোনো সংগঠনক মাতিব লাগিব। তেতিয়া আমি সেই আলোচনা কৰা মৰ্মে আমি কেএছএত এটা সংগঠন আছিলে আমাৰ ভাইসকলৰ, এতিয়া সেইকেইটাই যেনেকুৱা হওক ভাল ৰাস্তাই সেইকেইটাই বা ভৱিষ্যতৰ কাৰণে সেইকেইটাই যিকোনো মানে সেইকেইটাৰ দায়িত্ব আছে যেতিয়া সেইকেইটাৰ কাৰণে আমি মাতিলে ভাল হ'ব বুলি আমি ভাবি পেলাই মাতিছোঁ এই ইংলং ফক আছে সেইকাৰণে। সেইকেইটাৰ কাৰণে এতিয়া আমি দায়িত্ব দি দিছে, সেইকেইটা কি কৰে নকৰে বা কি কৰিব নকৰিব, ক'ত লৈ যাব নাযাব, সেইটো কেছে ল'ৰাবিলাককে আমি দায়িত্ব দিছোঁ। ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। বিগত বছৰৰ দৰে এইবাৰো জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় পোষণ মাহ ডিফু ৰংখেলাংস্থিত বিভাগীয় প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে 2020 বৰ্ষৰ ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। DMPU পোষণ অভিযানৰ জৰিয়তে ৰূপায়ণ কৰিবলগীয়া এই কাৰ্যসূচীৰ ৰূপায়ণৰ সন্দৰ্ভত বিভিন্ন আলোচনা তথা দিহা পৰামৰ্শৰ বাবে পূব তথা পশ্চিম কাৰ্বি আংলঙৰ CDPO ছুপাৰভাইজাৰসকলক লৈ সভা অনুষ্ঠিত কৰা হয়। সমগ্ৰ জিলাবাসীৰ শিশুসকলক পোষণ প্ৰাপ্তিৰ ক্ষেত্ৰত কি ভিটামিন সেৱন কৰে সুস্থ শিশুৰ ভৱিষ্যত গঢ়ি তুলিব পাৰে এই সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰা এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্যা কাছে ৰংপিপিয়ে। আনহাতে উক্ত সভাত সন্মানীয় অতিথি হিচাপে MSc দৰসিং ৰংহাং, মনোনীত MSc সীমা ৰংহাংপিৰ লগতে বিভাগীয় কৰ্মচাৰী তথা বিষয়াসকল উপস্থিত থাকে। Si tining an ningkan ki thom ki chok lo ningkan bang da September chiklo long so chiklo helo tarik ki sikan tarik thom ke an si posan ma pati posana chiklo la san se ke talon pon aphan Ministry of Women and Child Development and Instruction do la so ting si that
piang kangta karbiang long along dia tukali asam along dia tukali whole India nong seme labang ketalon pon bom lo lasi la sombang bom si piningan kini tum ningkan ke thom ke chok lo to pining ningkan ke thom ke chok ana bang ke tum la covid 19 labang so ke so do ko pen ajok si protocol maintain nang ko lasi ni tum ko anma ke pachitong nang gi almu la so ting pachitong e pustame kom hek almu pen pustame nil tum pingi ke pangcheng ason bate inaugural function bi pon lo lasi tarik sipen ko phit pusitame nil tum bang inaugural function pingi ke bi nang ko athe bang ke apor pen ke cheng dunu e bang ke la so covid 19 lo lasi Google Meet pate VC la hoya bang ke tarik si hini ke thom lo san si pangcheng pon bom Stefan Tenor report Cut News সময় হৈছে কিছুমান বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব Conch water. Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক Conch juice. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত চাওঁতে চাওঁতে অসমত বিজেপি চৰকাৰৰ 5 বছৰীয়া শাসন পূৰ্ণ হোৱাৰ পথত লগে পুনৰ দ্বিতীয়বাৰ শাসনলৈ অহাৰ বাবে সম্প্ৰতি ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে নিৰ্বাচনী কুচকাৱাজ এনে সন্ধিক্ষণত বিজেপি চৰকাৰৰ 5 বছৰীয়া শাসনত পথ উন্নয়নৰ শেহতীয়া নমুনা আমি আপোনালোকক দেখুৱাবলৈ আমাৰ সাংবাদিকে প্ৰস্তুত কৰি আনিছে এই প্ৰতিবেদন এয়া নামত হেনো PWD পথ হাবি অঞ্চল হোৱাৰ বাবে দুয়োফালে কেৱল গছ-গছনি আৰু বন লতিকা দৃশ্য দেখি আপুনি হয়তো অনুমান কৰিব পাৰিছে এয়া পাহাৰীয়া জিলাৰ কোনো দুৰ্গম ভিতৰুৱা অঞ্চল হয় কিন্তু ইমান ভিতৰুৱা অঞ্চলো নহয় যদিও যুগ যুগ ধৰি সাহিত্য পৰিষদৰ মাহি আইৰ দৃষ্টি নিক্ষেপ কৰা এয়া হ'ল নীলিপ পৰিষদ সমষ্টিৰ জিলাংছৰ পৰা আপাৰ ডে ৰুমলৈ যোৱা গড়কাপ্তানি পথ জিলাখনত থকা PWD নামৰ বিয়াগুম বিভাগৰ অধীনৰ পথ এয়া কি বিধানসভা কি সাহিত্য পৰিষদ অথবা কি সাংসদ নিৰ্বাচন প্ৰতিটো নিৰ্বাচনতে ৰাজনৈতিক দলৰ নেতাই পাণ্ডৱ বৰ্জিত এই অঞ্চললৈ আহি ভোট ভিক্ষা কৰে আৰু ভোটৰ বিনিময়ত উন্নয়নৰ প্ৰতিশ্ৰুতি দি যায় কিন্তু নিৰ্বাচন শেষ হ'লে ৰাইজক পিঠি দি পাহৰি পেলাই নেতাসকলে আৰু ব্যস্ত হৈ পৰে নিজৰ ক্ষমতা আৰু ভোগ বিলাসৰ উপভোগত ভোটাৰ ৰাইজৰ মতামত যে এইবাৰ আৰু নহ'ব উন্নয়ন নহ'লে ভোট বৰ্জন মংগলিংখী ৰিপৰ্ট কাট নিউজ আন বছৰৰ দৰে এইবাৰো ৱৰ্ল্ড কেটাৰ পূজা সম্পাদনৰ বাবে কাৰ্বি পৰম্পৰাগত ৰাজধানী ৰংহাং ৰংপঙত চলিছে প্ৰাক প্ৰস্তুতি এই কাৰ্যৰ বাবে প্ৰয়োজনীয় আলোচনা বিলোচনা তথা বাৰিষাৰ সময়ত চৌপাশে আগৰি ধৰা বন জংঘল পৰিষ্কাৰ কাৰ্যৰ বাবে ৰিচয় পৰম্পৰাগত ৰীতিৰে
তমালৰ জৰিয়তে জাননী প্ৰেৰণ কৰিছে চীনত মেজি পৰিষদৰ বিভিন্ন বিষয়াবৰ্গলৈ আন বছৰৰ দৰে পৰম্পৰাগত ৱৰ্ল্ড কেটাৰ পূজাৰ বাবে যোজা চলিছে ৰংহাং ৰংপঙত যি স্থানত এই ৰীতি সম্পাদন কৰিব সেই স্থান আৰু স্থানলৈ যোৱাৰ পথ জংঘল কাটি চাফা কৰিব লাগিব সেই গতিকে এই কামৰ সন্দৰ্ভত আলোচনা তথা দিহা পৰামৰ্শৰ বাবে ৰিচয়সমূহ বিষয়ালৈ তমালৰ চিঠিৰ জৰিয়তে প্ৰেৰণ কৰিছে জাননী হয় এটা সাধাৰণ তমাল নহয় ৰিচৰ আদেশ সম্বলিত চিঠিহে আৰু ইয়াৰ জৰিয়তে জাননী প্ৰেৰণ কৰিছে ৰিচৰ বিষয়াবৰ্গলৈ উল্লেখ্য যে বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰিবলগীয়া ৱৰ্ল্ড কেটাৰ আৰম্ভ হ'ব অহা 15 অক্টোবৰৰ পৰা si chi lo là cái mà prang cái cái lu cái chọc cái rằng cái đẹp là bác sĩ itu cái sim cái lu là si chi lo là si itu cố bên là lo năng cầu là si non sẽ tin si ta itu nori sarapan nori cái sim cái lu năng cầu cái lại đó mà là phi bằng cái linh động bằng phi đó lại xia bằng cái dili là si pho năng cầu anh đấy cái là đi cái này si bên sim cái lu gì cái non cái chuyện si là tôi pan là sim apa cái đó mo họ cái tu là sim rồi là free tadi cái họ cái tu là sim nó chụp po một tarik po cái là cái ulu cái dam là হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ